बोथोरनि आबाद फोथाराव नांथाबदों मावफुं सोद्रोमा गणश्याम दास बिथाङा। आबाद मावनायाव गोसो होबोदोंमोन मावफुं सोद्रोमा गणश्याम दासआ। दासान्दि दैज्लां बोथोराव आबाद फोथाराव आबादारिफोरा आबाद मावनायनि सम। बे समाव रावबो रावखौबो नायनो सम गैया। बोसोरनि ओंखामखौ बुथुमना लानो थाखाय आबादारिफ्रा फोथाराव माइ आबाद मावनायाव मुखुब जायो। गुबुन गुबुन आबादारिफ्रा दैज्लां बोथोरनि समाव बोसोरनि ओंखाम एबा आदारखौ बुथुमना लानो आबाद फोथाराव मुखुब जानाय समावनो बिटिआर सरकारनि आबाद बिफाननि मावफुं सोद्रोमा गणश्याम दासखौबो आबाद फोथाराव आबाद मावनायखौ नुनो मोन्दों। बिथाङा गावनि बिफानारि माव बिबानखौ गोख्रोङै मावनायजों लोगोसे आबाद फोथाराव माइ आबाद मावनायाव मुखुब जानायखौ नुनो मोन्दों। बिथाङा देग्लाय बोसोराव गावनि न'आवनो गासै 60 बिगा हायाव आइजुम, रनजित, जोसा माइ आबाद मावनो ओंखारनायखौ फोरमायदों। लोगोसे बिथाङा गासै बिटिआर ओनसोलनि आबादारि रायजो राजाफोरखौ आबाद मावनोबो खावलायो। बे समाव बोथोरखौ सोनारना बड'लेण्ड बुब्लिनि मोनसे खौरां। खेतियक मानुह आरो लगते एग्रिकालचार प्लास मोर परम्परा আজি সৰুকালিনৰ পৰা মই নিজৰ খেতিডৰাৰ কাৰণে পাগল হৈ আছিলোঁ। সৰুৰ পৰা আমি খেতি কৰিছোঁ। পিতৃ মাতৃহঁত থকাৰ সময়ত আমাৰ খেতিৰ খুব অভাৱ আছিল। খেতি নাছিল, তেনেকৈ কৰিব পৰা কণ্ডিশ্যন নাছিল। কাৰণ সৰুকালিনৰ যিটো ঘটনা ঘটি গৈছে, এখন ৰুটিৰ কাৰণে মাৰপিট হ'ব লগা হৈছিল। ঘৰখনত খাব পোৱা নাছিলোঁ, কণ্ডিশ্যন এনেকুৱা আছিল। ভিক মাগি লোৱা যেনেকৈ চাউল পোৱা নাছিলে, তেনেকুৱা পৰিস্থিতি আছিলে। সেই দিন ধৰি মোৰ এটা দৃঢ় প্ৰতিজ্ঞা আছিলে যে আমি মাটি বাৰী কৰি হ'লেও সারা জীৱনৰ কাৰণে খেতি কৰাৰ কাৰণে এটা প্লান বনাইছিলোঁ। আৰু সেই মৰ্মে যিখিনি মাটিডৰা আমি কৰিলোঁ, সেই মাটিডৰাৰে আমি সারা জীৱন খেতি কৰি আছোঁ আৰু কৰি থাকিম। মোৰ পিতৃহঁতে কৰিছিলে। পিতৃহঁতৰ মৃত্যু হোৱাৰ পাছতো মোৰ ভাইহঁতে আছিলে, ডাঙৰ ভাইহঁতে আছিলে। তেওঁলোকৰ বৰ্তমান আছে যদি তেওঁলোক বেলেগ বেলেগ হ'ল। এতিয়া মই অকলশৰীয়া হোৱাৰ পাছতো নিজৰ খেতিডৰা চপোৱাৰ কাৰণে বা খেতি কৰাৰ কাৰণে আমি দিনে ৰাতি লাগি আছোঁ। কাৰণ মোৰ সময় একদম নাই। আজি এদিন সময় পাইছোঁ, কালি আকৌ মোৰ মিটিংটা আছে কোকৰাঝাৰতে। সেই গতিকে মই আজি যেনেকৈ পাৰোঁ, আজি যিকোনো প্ৰকাৰে হওক আমি 20 বিঘা খেতি আজি ৰোৱন কৰিমেই। সেই ৰোৱন কৰি আমাৰ ৰোৱন কৰাৰ কাৰণে মহিলাসকলে আহিছে, 25 জন আহিছে। তেওঁলোকৰ দ্বাৰাই আমি খেতি ৰোপণ কৰি আছোঁ। তাৰ লগতে আমাৰ গোটেই সহযোগ কৰি আছে, আমিও কৰি আছোঁ। যিখিনি পাৰোঁ আমি কৰিম। আলিৰ পৰা পানীৰ পৰা আদি কৰি ৰোৱাৰ চেষ্টা কৰিছোঁ আৰু কৰি আছোঁ। আৰু আমাৰ ট্ৰেক্টৰ বৰ্তমান 2খন ট্ৰেক্টৰ মোৰ আছে। 2খন ট্ৰেক্টৰে হাল বাই আছে। আগন্তুক এতিয়া মোটামুটি আৰু বাকী অলপ বাঢ়িব লগা আছে, সেইখিনি বাও হ'বই। তাৰপিছত তেওঁলোকে আকৌ ৰোপণত লাগি যাব। খেতি বৰ্তমানলৈ মই ধান কি খেতি কৰিছোঁ সেইটো ক'ম। বৰ্তমান মই আইজোং এতিয়া আজি ৰুই থৈ আছোঁ। আইজোং শেষ হোৱাৰ লগে লগে মই ৰঞ্জিত আৰম্ভ কৰিম। ৰঞ্জিত শেষ হোৱাৰ লগে লগে মই আকৌ জাহা আৰম্ভ কৰিম। জাহা শেষ হোৱাৰ লগে লগে আকৌ আমি কলা বৰা আমি আৰম্ভ কৰিম। খেতি শেষ হোৱাৰ লগে লগে মোৰ আৰু আহিব খেতি কৰাৰ সৰিয়হ খেতি, মাষ্টাৰ অইল। কাৰণ যোৱাবাৰ সৰিয়হ খেতি কৰি মই 65 মন পাইছিলোঁ। সেই 65 মন পাইছোঁ। এতিয়াও মোৰ আছে, বিক্ৰী কৰিব পৰা দাম নোহোৱাৰ কাৰণে বিক্ৰী কৰা নাছিলোঁ। আছে যোৱা বছৰৰো মোৰ আছে, এতিয়াও পৰি আছে। সেইটো তেল পিৰি খাই আছোঁ। ঠিক তেনেকৈ আমি নিজৰ ঘৰখনৰ পোহপাল দিয়াৰ কাৰণে সকলো যোগাৰ কৰি ৰাখিছোঁ। আৰু লগতে আমি তেনেকৈ ৰাইজক আহ্বান জনাম যে আমি খেতি কৰাৰ কাৰণে সকলোকে ওলাই আহিব লাগে। কাৰণ মই এগ্ৰিকালচাৰ ইএম হিচাপে মই সকলো ৰাইজকে কওঁ, মই নিজে খেতি কৰোঁ যে মই খেতি ধৰা মই সকলোকে জানো। কেনেকৈ খেতি কৰিলে কি হ'ব, কেনেকৈ খেতি কৰিলে কি নহ'ব, আমি গোটেইখিনি ৰাইজক মই বুজাই কওঁ। তাৰপিছত ৰাইজবিলাক আগ্ৰহ নহয়। কাৰণ চৰকাৰৰ চাউল অলপমান পাই আছে, তাৰ কাৰণে তেওঁ পেটৰ ভাতমুঠি পাইছে, তাতে বহুতখিনি পাব বুলি ভাবি আছে। ইতিমধ্যে তেখেতৰ লগৰ এটা কটা কাটা গ'ল, এটা কটা মাত্ৰ বাকী আছে। সেইটো যদি কাটা যোৱাৰ পাছত যিবিলাক মানুহে ৰেচন চাউল খাই জীয়াই থাকিম বুলি ভাবি আছে, তেওঁলোকৰ অৱস্থাটো কি হ'ব? সকলোৱে খেতিত নামিব লাগে। এতিয়াৰ পৰা খেতিত নামা অভ্যাসটো কৰক, তেতিয়াহ'লে ভাল হ'ব। আৰু ভৱিষ্যতে যেন আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেইটো চিন্তা কৰিব লাগিব। নিজৰ ল'ৰা ছোৱালী জন্ম দিছে, তেওঁ অলপ পোহপালন দিয়াৰ কাৰণে খেতিডৰা নকৰিলে যে কোনো মানুহে খাবৰ কাৰণে তুমি ভাত নাপাব। সেয়ে সমূহ বিদ্যাবাসী ৰাইজৰ লগতে অসমকতো ক'ব লগা নাই, অসমত কৰে যদিও, কিন্তু ভাৰতবৰ্ষতো সিয়ে আৰু খেতি আমাৰ খেতিৰ ওপৰতে খায়। গতিকে খেতিয়কৰ খেতিৰ ওপৰতে খাই থাকে, আমাৰ ক'ব লগা নাই। কিন্তু অসমখনকো মই আহ্বান জনাম যেন যিকোনো প্ৰকাৰে হওক যেন অতি শীঘ্ৰে তেওঁলোকে খেতিৰ কাৰণে লাগক। বতৰত আমাক চাথ দিছে, সময়মতে বৰষুণ আহি আছে। বৰষুণ দিয়াৰ লগতে যিমানখিনি সোনকালে পাৰে সকলোৱে খেতিখিনি ৰোপণ কৰি থৈ দিয়ক। ভৱিষ্যতে তেওঁলোকৰ কোনো অন্ধকাৰ নাথাকিব আৰু পানীৰ কাৰণে চিন্তা কৰিব লগা প্ৰয়োজন নাথাকে। এতিয়া ইৰিগেশ্যন ব্যৱস্থা ইৰিগেশ্যন ডিপাৰ্টমেণ্টে জানে, কিন্তু মই এটাই কৈছোঁ কি ইৰিগেশ্যন ব্যৱস্থাৰ কাৰণে অকণমান নিজেও টকা পেলাব লাগিব। কাৰণ পাৱাৰ চলাৰ আহিছে, আগতে মই বাইক এটা দিছোঁ, মানুহে আহক। আমাৰ এতিয়া 60টামান পৰি আছে। মানুহে 5 ঘৰ 6 ঘৰ লগ লাগি পেলাই এটা পাৱাৰ পাম্প বহাই লওক। পাৱাৰ পাম্পটো মাত্ৰ 34,00,000
আপোনাক বহুৱাই পেলাই দি ষ্টাৰ্ট কৰি গোটেইখিনি কৰি থৈ যাব যদি ৰাইজে যদি নলয় মইতো ক'ব লগা নাই কিমানখিনি কৈছোঁ তেওঁলোকে যাওক আৰু LLP আহিছে পাম আহিছে ডাইনমো আহিছে নি পেলাই আপোনাৰ বৰিং বহাই পেলাই আপোনালোকে পাম ভাল পথাৰত খেতি কৰিব পাৰে 3 টাইম খেতি কৰাৰ কাৰণে সঁজুলি দিয়া হৈছে কিন্তু মানুহে নিব লাগিব কৃষকসকল আছে যদি কিছুমানে নহয় যাক লাগে তেওঁ নিছে যাক নালাগে বহি আছে মাত্ৰ ওপৰৰ পানীখিনিকে আশা কৰি থাকে সেনেকৈ ক'ত চলিব ঠিক আছে উপদেশ দিয়া আৰ্হিতে দুখন আছে উপদেশ দি থাকোঁ এইবিলাক কামবিলাক নকৰে আৰু উপদেশ দিয়া মানে আমি জানো যে পেটৰ ভাত মুঠিৰ কাৰণে কেনে পাগল হ'ব লগা হয় দুদিন যদি ভাত খাব নাপায় ক'ত যাওঁ ক'ত নাযাওঁ লাগে কাৰোবাৰ হাত পেলাব লগা হয় তাৰ কাৰণে মই 3টা খেতি কৰিব দিছোঁ প্ৰথমতে ধান খেতি কৰা তাৰপিছত আৰু সৰিয়হ খেতি কৰা তাৰপিছত আপোনালোকে চব্জি খেতি কৰা নানানটা খেতি কৰাৰ পাছত এতিয়া আপোনাৰ ব্লেক গ্ৰাম আছে আৰু মগ দাইল আছে নানানটা খেতি মচুৰ আহেম বস্তুবিলাক সেই খেতি কৰক আৰু পুৰা খেতিটো বহুতেই আছে যিকোনো খেতি কৰিব পাৰে আমি শস্যবিলাক দি আছোঁ মানুহে খেতি নকৰে সেইটো ক'ব লগা মানে খেতি কৰাৰ আগ্ৰহ কাৰণে মই আহ্বান জনাইছোঁ সকলোৱে আহক খেতি কৰক ভাল লাগিব মই একদম 100% ক'ব লগা কাৰণ যোৱা 16 বছৰ 17 বছৰটো খেতি শেষ হোৱাৰ পাছতে শস্য আহিছিলে কিন্তু মই 2 মাহ আগতে কমপ্লিট শস্য গুটিবিলাক আনি মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট কৰি দিম সেই গতিৰে সকলো 2 মাহ আগতে আহালে মানে খেতিয়কে পোৱা মই পাছত দিব বিচৰা নাই আগত দিব বিচাৰিছোঁ আগৰ আমাৰ প্ৰমোদ বৰা চৰকাৰৰ নেতৃত্বত যিখন চৰকাৰ যে বদনামী নহওক তাৰ কাৰণে আমি সকলো শস্যবিলাক আগত দি দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ আৰু আগতে দি আছোঁ বৰ্তমানত দিম আগন্তুক থকালৈকে আমি দি থাকিম मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000 दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन